হেল্ল' গাইজ, আশা কৰোঁ সকলোৱে ভালে আছে। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তলত থকা ৰেড বাটনটো প্ৰেছ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনে লাগিছে। ভাল পোৱা মানুহজন যেতিয়া লগত থাকে তেতিয়া সকলো ভাল লাগে, সকলো কৰিব মন যায়। ভাল পোৱা হ'ল এটা মিঠা অনুভৱ। ভাল পোৱাৰ সময়ত মনবোৰ আনন্দিত থাকে। তেতিয়া হয়তো সেই মানুহজনৰ প্ৰতিটো কথা শুনি ভাল লাগে, মৰম লাগে আৰু সেই মানুহজনৰ লগত সপোন চাব মন যায়, হাঁহিব মন যায়, জীৱনত আগবাঢ়ি যাব মন যায়। আৰু যেতিয়া তোমাৰ আপোনজন তোমাৰ পৰা আঁতৰি যাব, তেতিয়া সেই তোমাৰ লগত মৰমে পতা কথাবোৰ, তোমাক দেখুওৱা সপোনবোৰ বেদনা হৈ যায়, মিঠা নেথাকে আৰু বহুত কষ্ট দিয়ে। জীৱনটো এন্ধাৰ হৈ যায়। তেতিয়া কোনো সপোন, আশা নেথাকে, মাথো ব্যথা থাকে।